কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আটাইৰে ভাল পোনপ্ৰথমে আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম কৰিছোঁ আজি আমি এটা ধুনীয়া ঠাইলৈ যাম আপোনালোকে হয়তো প্ৰিভিউ দেখি আৰু লগতে টাইটেল আৰু থাম্বনেইল দেখি নিশ্চয় হয়তো গম পাইছে যে আজি ক'লৈ কিন্তু যাম তো বলক গাইজ ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ নহয়নে বাৰু চাই থাকক আপোনালোকে শেষলৈ গাইজ আহি আমি পাই গ'লোঁ দাদাহঁতৰ ঘৰ যিহেতু ৰাস্তাটো আমাৰ মেইন লোকেশ্যনটো ইফালে হয় দাদাহঁতৰ ঘৰৰ ফালে এইটো ৰাস্তাটো মিনছ দীপৰ বিল যোৱা ৰাস্তা তো একেবাৰে দাদাকো পিক আপ কৰি লৈ আৰু লগতে ইফালে তেল ডিপুত তেল ভৰাই আমি যাত্ৰা অভিমুখে ৰাওনা হ'ম আৰু ইফালে বাইদেউ দুগৰাকী আৰু ভাইটি আছে আগত ভিন্ন লগতে এয়া দাদাক পিক আপ কৰি লৈ এতিয়া আমি সকলোৱে মিলি যাই আছোঁ আৰু লগতে মই ভিডিঅ' কৰি যাই আছোঁ তো আপোনালোকে একদম শেষলৈ ভিডিঅ'টো চাব দেই কণ্টিনিউ কৰি যাম তো চাই থাকক তো গাইজ আমি এতিয়া পাইছোঁহি হয়তো আপোনালোকে চিনিয়ে পাইছে হয়নে কি হ'ব পাৰে আপোনালোকে গেছ কৰকচোন বাৰু কৈ দিওঁ আমি পাইছোঁহি এতিয়া দীপৰ বিল আৰু এই জাষ্ট মাত্ৰ আমি ৰেল লাইন পাৰ কৰিলোঁ আৰু এতিয়া আমি যাই আছোঁ গাইজ ইয়াতে আহি সঁচাকৈ খুবেই বহুতেই ভাল লাগে প্ৰকৃতিৰ মাজত লগতে নদী বিল মিনছ লগতে আৰু ছাইডে কাষে দোকান প্ৰহাৰো আছে আপোনাৰ
আপোনালোকক ভাল লাগিল বুলি আশা থাকিলে আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ